পৰীক্ষাৰ ভৰসা নাই হ'বনে নাই মাহৰ পিছত মাহ দিনৰ পিছত দিন ৰাতিৰ পিছত পুৱা পুৱাৰ পিছত ৰাতি এনেকৈ সময় যায় পৰীক্ষাৰ কোনো খবৰে নাই অ' মামা তুমি কিছু কি কৈছ হাই হাই অ' মামা ষ্টুডেণ্টৰ কপাল খাইছ হাই বাপরে বলা তো কি গান মারলি সৃষ্টি চাইফালে গান মারছো আমার পরীক্ষা হব বলে কই কিন্তু পরীক্ষা নহয় দেখো কিমান দিন ৰখিয়াই ৰখাৰো এটা সীমা আছে পঢ়াৰো এটা সীমা আছে সেইকাৰণে সীমা পাৰ কৰি দিছে আমি ইমান পঢ়িব পাৰোঁ না আমাৰতো মাথা আমিতো মেচিনৰ নহয় না এইটো ৰবটটো নহয় না আমি তাকেতো ভাই কি হ'ব মোবাইলটো চালি নিউজটো চালি সেই পিছৰ নিউজটোৱে পাই থাকোঁ বেলেগ আৰু নহয় হৈছে আৰু মানুহ মৰিব দেশে কৰোণা আৰু সিহঁতে বোলে পৰীক্ষা পাতে আমাক লাগে অলপ আকৌ চিন্তাই নকৰে অলপ পৰীক্ষা পাতক অনলাইনত পাতক আৰু সোনকালে ৰিজাল্টটো দিয়া সোনকালে ঘোষণা কৰোঁ কেতিয়া পাতিম কেতিয়া অনলাইনত পাতক পাৰি নাই আৰু এটা কাম কৰোঁ দে নহ'লে ভাই আমি গোটেইকেইটাই মিলি পেলাই এখন আমাৰ চিএম হিমু মামাক লাগি এখন চিঠি এখনে লিখোঁ নেকি পৰীক্ষা কেঞ্চেল কৰক বুলি বাপৰে হিমু মামাক লাগি চিঠি লিখবি বাপৰে সেই চেলা দিগদাৰ হিমু মামাক বাতিল কৰিব যা কিমানে টুইট কৰি আছে কিমানে অমুক কৰি আছে বাতিল কৰিছে জানো আমাৰ সামান্য চিঠি আমাক বাতিল কৰিব নেকি এই কি কৰা এতিয়া কি কৰিবি আৰু ৰখি থাক আৰু কি কৰিবি আৰু পঢ়া পাতিটো নহয় এক মিনিটো নপঢ়ো এক ছেকেণ্ডো নপঢ়ো পঢ়া পাতি নহয় যি কি নহওক দে ভাই তই কিন্তু ফেইল কৰিছে দিছোঁ আৰু পৰীক্ষা হাই ছেকেণ্ডাৰী পৰীক্ষাটো ফেইল কৰিছে দিছোঁ আৰু মেট্ৰিকো ফেইল কৰিছে মেট্ৰিক ফেইল কৰি কিবা মেট্ৰিকটো পাছ কৰিলি বা হাই ছেকেণ্ডাৰীটো পাছ কৰিব পাৰাই নাযায় এই বস্তু কিমান বছৰ উঠি আৰু পৰীক্ষা দিবা এই কুকুৰ তই পাছ কৰিছে নহয় তোৰ ফেইল কৰি আছে সেইটোও হয় সেই বাদ দিয়াতে বহি থাকিলে কোৱা ভাবা নহয় যাওঁ এটা গৰমো দিছে ষ্টিৰিং এটা খাই পেলাই অলপ হেৰি কৰি বাগাত দিমগৈ কি ষ্টিৰিং খাই তই কোনোবা খাই নেকি ৰেডবুল খাই ৰেডবুল মই চাওঁতে ৰেডবুল এটা কিনি পেলাই এটা বাগাত দি খাবগৈ থাকিব নোৱাৰা হৈছোঁ আৰু ৰেডবুল খাই বাপাকত টকা দি খাই আছে যিটো 1 টকা ইনকাম কৰিব পৰা নাই কথা ভালকৈ কবি বাপাকত টকা দি খালেও দেউতাক মই এখান টকা পিছত দিম বাধ্যতা কাৰ্যকৰী কৰিব তেনেকৈ যায় যে যিনি যি কথা কৰি থাকিব মোৰ ঘৰত যাবা HS আৰু HLC পৰীক্ষা হ'ব HS আৰু HLC পৰীক্ষা নহয় HLC পৰীক্ষা হ'বই কি কৈ থাকে এইগিলাখন পাগলা হৈ গৈছোঁ হ'বই পৰীক্ষা জুলাইত হ'ব আগষ্টৰ প্ৰথম সপ্তাহত পৰীক্ষা হ'ব জুলাইৰ প্ৰথম সপ্তাহত হ'ব অনলাইনত হ'ব পৰীক্ষা হ'বই হ'ব পৰীক্ষা পাতিমেই আমি পৰীক্ষা পাতিমেই আমি আয়ুষৰ ভিতৰতো পৰীক্ষা পাতিম ভাবিলে কি কৈ এইগিলাখন পাগলা হৈ গৈছোঁ এইগিলান মোৰ মাথাটো বেছি দিন নিদিয়ে আমি তিৰি বললেও পৰীক্ষা পাতিম কি কৈ এইগিলাখন মোবাইলটো অলপ চাওঁ পঢ়া পিছে বিয়া পঠাব পাৰিলে ভাল আছিল হাই দিয়াম কি পৰীক্ষা হ'বই ছাত্ৰীসকলক পঢ়িবলৈ অনুৰোধ জনাইছে ৰাজ্য চৰকাৰে পৰীক্ষা হ'বই পৰীক্ষা জুনত হ'ব পৰীক্ষা আগষ্টৰ প্ৰথম সপ্তাহত 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত পৰীক্ষা হ'বই পৰীক্ষা বাতিল নহয় 3টা ছাবজেক্টত হ'ব পৰীক্ষা নহয় 6টা ছাবজেক্টত হ'ব পৰীক্ষা ये क्या हो रहा है मुझे चक्कर आ रहा है माथा साथा एकदम भीगे किसी में किक करूँ थे আমি যেন কি দিয়েছে নিউজত পৰীক্ষা হ'বই পৰীক্ষা কেতিয়াও বাতিল নহয় বানপানী হ'লেও পৰীক্ষা হ'ব পৰীক্ষা জুনত হ'ব নহয় পৰীক্ষা জুলাইত হ'ব জুলাইত 15 পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা হ'ব নহয় পৰীক্ষা বাতিল নহয় পৰীক্ষা এখন ছাবজেক্টত হ'ব পৰীক্ষা 1 দিন হ'ব নহয় পৰীক্ষা 2 দিন হ'ব নহয় পৰীক্ষা 5 দিন হ'ব পৰীক্ষা হ'বই পৰীক্ষা বাতিল নহয় পৰীক্ষা হ'বই বানপানী হ'লেও পৰীক্ষা হ'ব মানুহ মাৰা গ'লেও পৰীক্ষা হ'ব অসমখনত ধ্বংস হ'লেও পৰীক্ষা হ'ব পৰীক্ষা হ'বই মই হ'ল বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱী মই বাতিল কৰিম HSLC এক্সাম আৰু HS এক্সাম বাতিল হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা মই কৰিম বাতিল কাৰণ মই হ'ল বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱী মণ্ডল লাই দেখিবি এটা পৰা মৰা পাথৰ কি হ'ল হা ভোলা তোৰ কি হৈছে পাগল হ'লি নেকি তই এই তোৰ কাক পাগল বুলি ক'বা আহিছা
লাজ নাপা মোক সেৱা কৰিব লাগে এৰি তই মোক পাগল বুলি কৈছে সকলোৱে মোক সেৱা কৰক আৰু পুষ্প দেখ পুষ্প মালা পিন্ধক পুষ্প দেখ সকলোৱে মোক আৰু সেৱা কৰক প্ৰসাদ চসাদ দেখ চাকি ধূপ জ্বলাক মোৰ কাষত সকলোৱে এই কামটো কৰে যাতে আমাৰ সৰস্বতী দেৱীৰ কথা সকলোৱে যাতে শুনে বুজিছে না সকলোৱে সৰস্বতী দেৱীৰ কথা শুনে আমি হ'ল সৰস্বতী দেৱীৰ গোলাম আমি সদায় শুশ্ৰূষা কৰোঁ সদায় চাকি ধূপ জ্বলাব তহঁতেও জ্বলাবি সৰস্বতী দেৱীৰ চাকি ধূপ এই ফলত গেলে কি করবে ধরছে এর রব করবো কোনো চিন্তা করবে না কিবা ঠিক করে পারিম রব শুনক সকলোৱে শুনক যিমান ষ্টুডেণ্ট আছে সকলোৱে মোক সেৱা কৰাটো বহুত প্ৰয়োজন হয় যদি ক'ৰবাত HS আৰু HSC পৰীক্ষা বাতিল কৰিব লাগে বাতিলটো কৰিব লাগে কিন্তু তই এইগিলা এনেকৈ কিয় কৰিব লাগিছে তই সৰস্বতী দেৱী নহয় তই ক'ত পাকলামি কৰিব লাগিছে না আমাৰো মেট্ৰিক পৰীক্ষা বাতিল কৰিব লাগে ভোলা দাদা বাতিল হ'ব কিন্তু মই ভোলা চোলা নহয় মই সৰস্বতী দেৱী তবু মণ্ডল দেখে মোর একটা বড় আইডিয়া এটা আছে এন্দবে মাথা যাতে চোট পাইছে কি জানি আপনি একটা কাম করো আপনি এন্দ কান তুলে 2 গেলে 200 মার দেখ সব ঠিক হয়ে যাবে ওর হেতুই ওর তে বড়িয়া 3 গো মার দেখ কান তুলে সব ও মায়ো মণ্ডল দাই সকলো থেকে আছে দমকে লাগছে এখন আমার সন্মুখত কি হইছে জ্ঞান ওতে কিবা ফোলা দুটো এটা কিবা সরস্বতী দেবী হয়েছিলি পরীক্ষা বাতিল করার কথা বলতে বলে পরীক্ষা বলে বাতিল করতে হাই সেকেন্ডারি মেট্রিক এটা কবে কিবা বুক পে দিছে দুইগ্রাম খাওয়া করবে দিছে চুপসাথে চলবা দিছে এগুলা কোর কি কথা কবা দিছে কেন কিটা বলো ওইটা পারি গেছে বুঝছি না মই তো কান তুলে সরম মারার সাথে ভালো হ্যাঁ কেন কিটা বলো ও মত পছি তার মানে মই এতিয়া মই টিভি চাই থাকোঁতে একটা নিউজ চিউজৰ পৰীক্ষা হ'ব পৰীক্ষা নহয় এখানে এনে নিউজ কৈ আছিল সেইকাৰণে এনে আনিছে মোৰ মাথা ঘূৰাই পৰি আহিছোঁ আৰু মই সেনেকৈ নিউজত চাই আছিলোঁ নিউজত থাকোঁতে মোক মোবাইলত চাই আছিলোঁ থাকোঁতে মোৰো এনে অৱস্থা মোৰো হৈছে এনে অৱস্থা সেইটোৱেই কথা কি নকৰে তহঁতে যে ভাল হ'লে সেইটোৱে মোৰ ভাল লাগছে পাছত সেনে সিদিনা আমাৰ ভাগিনটোৰো সেনে হৈছে বুজছে না সেনে এইগিলান কান্দ কাৰখন নকব সেইদিনা টিভিও পচাই পেলাই মাথা চাথা নষ্ট হৈ গৈছে সি সৰস্বতী দেৱীটো সিটো আমাৰ শিক্ষামন্ত্ৰী হৈ গৈছে শিক্ষামন্ত্ৰী বোলে হৈছে সি বোলে পৰীক্ষা বাতিল কৰি দিছে এইবিলাক ক'বাৰ কিবা ক'বাৰ ধৰিছে শুন চা তহঁতক মই সকলো কথা এটা কৈছোঁ বোলে নিউজ চিউজ চাই পেলাই মাথা গৰম নকৰিবি পৰীক্ষা যেতিয়া পাতিব লাগে তহঁতে পাতিব বা কেঞ্চেল কৰিব তহঁতে নিউজ পাবি গতিকে এইগিলাখন নিউজ চিউজ এতিয়া চাই পেলাই মাথা গৰম নকৰি তহঁতে পঢ়া কাম পঢ়ি থাকিবি কেঞ্চেল হ'লেতো বাদ দে আৰু হোৱা কামবোৰ কৰি থাকোঁ মই এতিয়া নকওঁ কি কেঞ্চেল কৰিব লাগে বাতিল কৰিব লাগে কিন্তু সকলোৱে যাতে পঢ়াটো সকলোৱে পঢ়ি থাকে আৰু বেছি টেনশ্যন নলয় আৰু যদি টেনশ্যন যদি লয় গতিকে তহঁতে যাতে বেলেগ কিবা পঢ়াৰ লগতে যদি তহঁতে যাতে বেলেগো কিবা কাম কৰি থাকে খেলা ঘৰতে মা দেউতাক সহায় কৰি দিয়ে তেতিয়াহ'লে তহঁতৰ মাইণ্ডটো অলপ ফ্ৰেছ হ'ব বুজছে না মোবাইল চা মোবাইলত অলপ কেইটামান ভিডিঅ' চা ভাল কেইটামান শিক্ষামূলক ভিডিঅ' চা অলপ বেলেগ কিবা আলোচনী পঢ়ৰ সেই দি অলপ মাইণ্ডটো অলপ তাৰমানে এটা বস্তুৰ পৰা তহঁতে যাতে বেলেগ বস্তুক লৈ যায় পৰীক্ষাৰ টেনশ্যনৰ পৰা তই যাতে বেলেগ টেনশ্যনক লৈকে তহঁতে যাতে এইটো লৈ যাব পাৰা সেইটোৱে মই কৈছোঁ আৰু গতিকে যেতিয়া নিউজ পাবি তেতিয়া নিউজে পাবি ভালকৈ পঢ়িবি তহঁতে পঢ়াৰ টাইমটো ভালকৈ পঢ়িবি নিউজ বেছি চাই নাথাকিবি ডাইৰেক্ট যেতিয়া নিউজ পাবি তহঁতে এইটো গম পাবি বুজছে না হ'ব দিয়ক আমি বুজি পোৱা নাছিলোঁ এই কথাটো এইটো কথা মই বুজি পাইছোঁ মোৰো এনে ওলাবই আজিৰ পৰাই এনে নকৰোঁ দা আৰু সকলোকে কৈছোঁ সকলো যাতে এনে যাতে পাগলামি যাতে নহয় আৰু সকলো ষ্টুডেণ্টৰে কষ্ট হৈছে এইটো কথা আমি জানো সকলো ষ্টুডেণ্টৰে কষ্ট হৈছে হয়নে গতিকে এই পৰীক্ষাটো এনে নোহোৱাৰ কাৰণে গতিকে আৰু সকলোৱে যাতে ইমান আৰু মাথা গৰম কৰি নাথাকে পঢ়াৰ লগতে বেলেগ কাম কৰে যাতে সেই বস্তুটোৰ প্ৰতি বা নিচাটো যোনটো হেৰি হৈছিলে সেইটো গুচাই যায় আমাৰ সেইটোৱে কৈছোঁ যিকি নহওক দে পৰীক্ষা বাদ হ'লে বহুত ভাল পঢ়িব চঢ়িব ঘৰত খাই লৈ ঘূমি থাকিম